আমি আজি নামতা বিয়া খাইছোঁ মোৰ লগত আছে ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ আমি নমতা বিয়া খাবলৈ গৈ আছোঁ এতিয়া জানো পাই কি হয় কি নহয় বিয়া খাবলৈ গৈ আছোঁ খালি বিয়াখন দেখিলোঁ বা ঘৰলৈ আহিছিলোঁ বিয়া দেখিছোঁ বোলো সোমাই দিওঁ অকণে গ'লে বোলে সোমাই দিওঁ আৰু তো এতিয়া নমতা বিয়া ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ এটা লৈ চাওঁ এবাৰো নমতা বিয়াটো চবেই কৈ থাকে নমতা বিয়াটো মতা বিয়াতকৈ নমতা বিয়াটো খাই বেছি ভাল লাগে চ' আজি নমতা বিয়াখন আহিছোঁ বিয়াখন দেখাই দিয়ক এবাৰ এনেকৈ কেমেৰাটো ঘূৰাই দিয়ক মাংস গোন্ধ মাৰি আছে এইয়া এইখন বিয়া গাড়ী হেভি গাড়ী গৈছে আমিও খাওঁগৈ তোমালোক বৰ্তমান বিয়ালৈ এখন আহিছোঁ মাতা নাই কিন্তু বিয়াখন আহিব চ' চাওঁ কি হয় তেতিয়া গম পাব সোমাই যাওক বহচোন আকৌ চিগনেল কৰি দিব ক'লে কৈছে সোমাইতো আহিলোঁ বাৰু মানুহ চাহ চেক কৰিব পাৰে এতিয়া নমতা বিয়ালৈতো আহিলোৱে চ' এতিয়া মানে খাবলৈ ওলাইছোঁ ইহঁতে ডিছ ল'লে চ' ময়ো লওঁ এখন কি ল'লা আচ্ছা ডিছ ল'লোঁ এইখন লোৱা না তুমি দি যোৱা লাগে মোকো দি যোৱা কি দিয়া আৰু কিবা কিবি দি দিয়া আৰু দুজন ব্যক্তি আহি আছে চ' দুজন ব্যক্তি চাব কেনেকুৱা কোৱা নমতা বিয়া খাব আহিছোঁ প্ৰিন্স আৰু মই চ' এতিয়া ইয়াৰ পৰা লৈ লোৱা ডিছখন লৈ লোৱা ইয়াৰ পৰা ডিছ লৈছা ঠিকে আছে অঁ ভাত লৈ লোৱা এইবিলাক লৈ লোৱা চিকেন এইটো যোন এইটো নহয় জানো এইটো চিকেনটো কিবা হয় এইটো কি হয় এইটো নহয় ফুলকবি নহয় ফুলকবি আচ্ছা এই তোমাৰ ব্লগ বনাই থকা বুলি কমা কোনোবাকে প্ৰিন্সৰ চেনেলৰ ব্লগ বনাই আছোঁ কোনটো এইটো ফুলকবি হয় এইটো কি লৈ আছা মই যে একো বনাবি লিখা আছে তোমার ভাল লাগিছে বাট ফাৰ্ষ্ট যেতিয়া আমি লৈছোঁ ন তেতিয়াই কৈছে প্ৰিন্স নেকি বুলি বহুত লাজ লাগিছে আৰু কিন্তু ভালো লাগিছে ভয়ো লাগিছে সেইটো যিহেতু ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হয় নমতা বিয়া খোৱা চ' মজা লাগিছে নামতা বিয়া খাব পাৰিছোঁ চ' মানে নামতা বিয়া আজি প্ৰিন্সক মই খুৱাম বুলি খুৱাইছোঁ আৰু তো প্লেটখিনি দেখাই দিয়া চবে প্লেটখিনি চাব পাৰে বাৰু মোৰখিনি শুনি চবত চাইটো প্ৰিন্সে বহুত লৈছে কেনে টিম প্ৰিন্সক চব লৈছোঁ খাবা আৰু তাৰমানে
Hello, time Baba, to please. sing. Join us, please. Can I? The bride and the groom, please join us. We are feeling lonely. লোকময় বৰুৱাদাক মঞ্চত বিচৰা হৈছে যিসকল বাথৰুম ছিংগাৰ আছে সকলো ওলাই আহিব লাগে আৰু গীত পৰিৱেশন কৰিব লাগে টিকটক কৰিছে এতিয়া কি কৰা এতিয়া কইনাৰ মাহীয়েকক মাতি আছে গান গাবৰ কাৰণে কিমান ফলোৱাৰ্ছ 1 লাখ ওপৰত 1 লাখ আপোনাৰ খবৰ ক'ত মোৰ ইয়াতে পাঞ্জাৱৰ নেকি লগ পাই ভাল লাগিল ক'ত কিবা কৰি আছেনে বিজনেছ এইবাৰ কলেজ কৈছ ঐ মিঠাই খাব যাব প্ৰিন্সে মিঠা খাব আচ্ছা আচ্ছা মিঠাই খাব পঠাই আছোঁ প্ৰিন্সক মানে মোৰ চিনাকি 3জন ওলাইছে তাৰো চিনাকি ওলাইছে এতিয়া মোৰ বেয়া হৈছে তাৰমানে আমি সকলোকান্তে ওলাই যাম আৰু নামতা বিয়া ফাৰ্ষ্ট খাব আহিছোঁ দিয়া খোৱা হ'ল চ' যাই আছোঁ এতিয়া চ' খালোঁ ওলালোঁ বিয়া খালোঁ এণ্ড ওলালোঁ নমতা বিয়া ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ মজা লাগিলে খাই মানে কি হয় কথাটো বিয়াখন খাওঁতেনে ভালো লাগি থাকে আৰু প্লাছ তোমাৰ ভয়ো লাগি থাকে যে কোনোবাই সেই সুধিবহি নেকি এখন কাক মাতিছে তো আমি আহিলোঁ বিয়া চিয়া খাই লাইফত ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ সঁচা কথা কৈছোঁ আজিলৈকে ক'তো খাই পোৱা নাই বাট আজি ফাৰ্ষ্ট খাইছোঁ গুৱাহাটীত মানে নিজৰ জেগাত নহয় বোকাখাটত খালোঁ বেলেগ কথা আমি খাইছোঁ ক'ত গুৱাহাটী খাৰগুলি খাৰঘুলি মোৰ বাৰ ঘৰ আছিলে সঁচা কথা ক'বলৈ গ'লে মোৰ বাৰ কাইলৈ বাৰ মানে ভিনিয়েকৰ কাইলৈ বিয়া হয় চ' আমি তাত আহিছিলোঁ কিন্তু আহোঁতেনে ৰাস্তাত দেখিলোঁ এখন মানে বিয়া এখন হৈ আছে তো ভাবিলোঁ যে খাই যাওঁ এটা ব্লগ কৰোঁ নমতা বিয়া ব্লগ তো মজা লাগিলে অকণা কাৰণে তামোল পাণ চব দিছে খাই লাগিছে মজা লাগিলে মজা মানে সেইটো লাইফত ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ যেতিয়া চব মজা লাগিব ন আৰু লাইফত সঁচাকৈ চব মজা লৈ চাব লাগে নমতা বিয়াৰ পৰা ধৰি চব আৰু আজি লৈ পালোঁ তো ভাল লাগিল থেংক ইউ মানুহটো চাই আছে ন আহিছোঁ তো গাইজ আমি নমতা বিয়া খাই আহিলোঁ আজি ব্লগটো পূৰা মজা হৈছে মানে কি হয় কথাটো আচলতে নমতা বিয়া আজিলৈকে সঁচা কথা কৈছোঁ এই বিশ্বকৰ্মাত উঠি আছোঁ খাই পোৱা নাই মানে নিজৰ লোকেল জেগাত খাই পাইছোঁ বোকাখাটত মোৰ ঘৰ বোকাখাটত খাই পাইছোঁ নমতা বিয়া বহুত আগতে বহুত এনজয় কৰিছোঁ এইবিলাক খাই পেলাই বাট আজি মানে লোকে মানে বেলেগ জেগাত গুৱাহাটীত আজি ফাৰ্ষ্ট টাইম খালোঁ অকণদাই দেখালে মই আচলতে মোৰ বা ঘৰলৈ আহিছিলোঁ আপোনাৰ এইটো কি আছিলে জেগাটো কি খাৰঘুলি তো খাৰঘুলি জুবিন দাৰ ঘৰৰ অলপ আগত মোৰ বা ঘৰ হয় মোৰ বা তাত বিয়া হৈছে আৰু বাহঁতৰ ঘৰলৈ আহোঁতেনেই মই অকণদাই বিয়াখন দেখিলে বিয়াখন ক'লে বোলে নমতা বিয়াখন খাওঁ আৰু এটা ভ্লগ বনাওঁ তো মই অকণদাৰ হেৰি কথা ৰাখি আজি বিয়াখন খালোঁ আৰু এটা ভ্লগ ধুনীয়া এটা নমতা বিয়াটো আচলতে ভ্লগ বুলি নকওঁ ভ্লগেই আৰু খালি নমতা বিয়া ভ্লগ এইটো এটা বেলেগ আনকমন ভ্লগ তো এই ভ্লগটো আপোনালোকৰ অকণ এজ হক চেনেলটোত আপলোড হ'ব তো আপোনালোকে ভিডিঅ'টো চাই পেলাই লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰিব আৰু অকণদাৰ যোনটো ইউটিউব চেনেল আছে সেইটো সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'খিনি বহুত ভাল আপডেট পাই থাকে মানে অকণদাই যিখিনি ধৰক যিখিনি আমাৰ অফিচিয়েল ভিডিঅ' আহি থাকে না তো অফিচিয়েল ভিডিঅ'খিনি BTS মানে বিহাইণ্ড দ্য চিন ভিডিঅ' অকণদাৰ চেনেলটোৰ জৰিয়তে আপোনালোকে ফাৰ্ষ্ট আপডেট পাই থাকিব চ' যিমান পাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক যাতে আপোনালোকে আমি যিবিলাক ভিডিঅ' কৰোঁ
তাৰ ভিডিঅ'ৰ একদম আপোনালোকে ফাৰ্ষ্ট আপডেটবিলাক আপোনালোকে পায় আৰু আমি কেনেকৈ ভিডিঅ' শ্বুট কৰোঁ, কিমান কষ্ট হয়, কেনেকৈ কিমান দিন লাগে এটা ভিডিঅ' কৰিবলৈ, সকলোখিনি আপডেট আপোনালোকে অকণদাৰ এই চেনেলটোৰ জৰিয়তে সকলোখিনি আপোনালোকে পাই থাকিব। চ' দেৰি কিয় কৰি আছে, চেনেলটো অতি সোনকালে ছাবস্ক্ৰাইব কৰক। আৰু আমাৰ লগত নমতা বিয়া খোৱা মানুহ আছে, এয়া আছে এইটো ৰিয়ান আছে, এইফালে অচিন্ত আৰু এইফালে নামটো এইটো। তো আমি সকলোখিনি আহিলোঁ আজি। নমতা বিয়া বুলি নহয়, আমাৰ আছে এইটো ছাডেন প্লেন হৈ গ'ল আৰু খাই ভাল লাগিলে। আচলতে পেট ভৰি আছিলে, বাহঁতৰ ঘৰত খাই আহিছোঁ, কিন্তু মানে এইটো এটা মানে ইচ্ছা আছিল আৰু ইচ্ছা আছে। নমতা বিয়া মানে কেনেকুৱানো লাগে আচলতে, এইটো এটা ভয়ো লাগে ভালো লাগে। চ' দুটাই মানে ভাল লাগিলে বস্তুটো। তো আপোনালোকে কেনেকুৱা লাগে কি কথা ভ্লগটোত চাগে অলৰেডি দেখিছে। চ' সিমানে আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু দুটা কথা কৈ দিয়ক, আমাৰ ধুনীয়া নতুন আমাৰ নতুন দুটা গান আহি আছে। এটা নেকিব দাৰ কণ্ঠত এটা সুন্দৰ অসমীয়া গান বিস্কুটৰ টেমা, য'ত মই অভিনয় কৰিছোঁ, মোৰ লগতে কৰিছে বিবেক দা, সকলোৱে চিনি পায়, অসমৰ জনপ্ৰিয় অভিনেতা বিবেক দা, আৰু ৰমেন তামুলী দা, আৰু এগৰাকী নামটো কৈ দিয়ক, সকলোৱে চাগে আমি নামটো হয়তো আমাৰ মনত অহা নাই, চ' আমাক ক্ষমা কৰিব। কিন্তু ৰং চেনেলত এখন ধাৰাবাহিক ৰাখে হৰি মাৰে কোনে, য'ত প্ৰস্তুতি পৰাশৰ বা আছে। তো সেই চিৰিয়েলখনত মুখ্য অভিনয় কৰি আছে মানুহগৰাকীৰ নাম পাহৰিছোঁ, ভুল মানে ক্ষমা কৰিব, কিন্তু বহুত ভাল অভিনয় কৰিছে। আৰু আমাৰ আছে গোলাঘাটৰ শিৱানী, নতুনকৈ কৰিছে, বহুত ভাল কৰিছে। আৰু আপোনাৰ হাজোৰ আছে আমাৰ মানসীবা, য'ত আমাৰ আগতে এছিষ্টেণ্ট ডাইৰেক্টৰ কৰি থাকে আমাৰ গানবিলাকত। তো এইবাৰ আমাৰ অভিনয় কৰিছে মানসীবাৰ লগত মই কৰিছোঁ, বহুত ভাল লাগিছে কৰি। আৰু অকণ দাই কোৰিঅ'গ্ৰাফি কৰিছে। আৰু এইফালে আমাৰ এজন বহি আছে, এয়া আমাৰ ডান্সাৰ এজন বহি আছে, নামটো কৈ দিয়া, বিতুপন। আপোনালোকে হয়তো দেখি পোৱা নাই, লাইটটো পিছফালে বহুত কম। আৰু বাকীখিনি আপোনাৰ সোণৰাজ দাৰ আৰু এটা গান আছে সোণৰাজ দা, য'ত মই আগতে এটা গান কৰিছোঁ অলৰেডি, গাঁৱলীয়া ল'ৰা বুলি। গাঁৱলীয়া ল'ৰাৰ সোণৰাজ দা, আৰু আপোনালোকে হয়তো বহুতে শুনিছে জানিলেও জগতে জানক নামেৰে খ্যাত নীলাম নিতা বা। তো নীলাম নিতা আৰু সোণৰাজ দাৰ কণ্ঠৰ এটা সুন্দৰ গীত মৰম, কি আছিলে গানটোৰ নাম, তোমাৰ মৰম বিচাৰি। তো অতি সোনকালে আপোনালোকৰ মাজলৈ এই দুটা ভিডিঅ' আহি আছে। তো সকলোৱে আপোনালোকে মানে কি ক'ম, এক্সাইটেড হৈ কেনেকুৱা আপোনালোকে কি হয় নাজানো, কিন্তু আমাৰ যেতিয়া গানকেইটা আহিব আপোনালোকে সকলোৱে বহুত মৰম দিব বুলি আপোনালোকৰ পৰা আশা কৰিছোঁ। মই কৈ আছোঁ সেইটো গানত মানে এইবাৰ মানে আগে পিছে হিৰো কৰি থাকে, এইবাৰ মই তাক এবাৰ বেলেগকৈ ওলাইছোঁ। এইটো এটা কথা মই পাহৰি আছিলোঁ ক'বলৈ। মানে কি হয়, আগতে মই ধৰক মানে আমাৰ অকণদাৰ লগত মই যিমানখিনি কাম কৰিছোঁ, মানে এইবাৰো ধৰক মই যোনটো আমাৰ বিস্কুটৰ টেমা আছে তাতো মই হিৰ'ই কৰিছোঁ। বাট মই এই সোণৰাজ দা আৰু নীলাম নিতাৰ কণ্ঠত যোনটো আপোনাৰ গান আছে তোমাৰ মৰম বিচাৰি, সেইটোত এটা মই কিশোৰ দাৰ লগত এটা গুণ্ডা মানে কি কয় ভিলেন কেৰেক্টাৰত অভিনয় কৰিছোঁ। তো এটা ডিফাৰেঞ্চ কেৰেক্টাৰ, তো আপোনালোকে চাই ভাল পাব। তো মানে কি হয়, সকলোৱে আপোনালোকে কি বুলি কয় মৰম দিব বুলি আশা কৰিলোঁ। অতি সোনকালে আহি আছে। তো এইবাৰ আমি 22ক আদৰিবলৈ নতুন দুটা গীত দিম। তো আপোনালোকে সেই দুটা গীত বহুত মৰম দিব লাগিব বুলি আমি আশা কৰিছোঁ। আৰু নমতা বিয়াখন খালোঁ, ভাল লাগিলে। বৰ্তমান মোৰ এতিয়া ট্ৰেইন আছে, মই ট্ৰেইনত যাব লাগিব। এতিয়া বাজিছে বৰ্তমান 10:30, মোৰ 11:30 বজাত ট্ৰেইন আছে, তো যাব লাগিব। আৰু এতিয়া এইখিনিতে ভ্লগটো ফিনিছ কৰিছোঁ, অকণদা চেনেল, বাট মই ফিনিছ কৰিছোঁ। সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব, ভিডিঅ'খিনি যিমান পাৰে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব কেনেকুৱা হৈছে। থেংক ইউ, লাভ ইউ অল।